নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ৰেখা গাৰ্ডেনিঙলৈ স্বাগতম জনাইছোঁ। আজি বহুত বেছি বৰষুণ দি আছে। এতিয়া বৰষুণজাক এৰোঁতেই ভাবিলোঁ মোৰ এজোপা ইমান ধুনীয়া গোলাপ ফুল ফুলিছে, ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ফুলকেইপাহ মৰহি যোৱাৰ পিছত হয়তো মানে আপোনালোকক দেখুৱাবলৈ থাকি যাব, আকৌ নতুনকৈ কলি আহিছে অৱশ্যে। তথাপিতো এইকেইপাহ ফুলৰ সৌন্দৰ্য মই অকলে ভোগ নকৰোঁ, ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাবচোন। এইজোপা দেখিছেনে? এইকেইপাহ গোলাপ ফুল ফুলিছে, কিমান ধুনীয়া কালাৰ। সঁচাকৈ কালাৰ মানে একেবাৰে সৌন্দৰ্যৰ অতুলনীয়। দেখিছেনে? ইমান ধুনীয়া কালাৰ ফুলিছে। একেলগতে তিনিপাহ ফুলি এটা থোপা ফুলিছে। এই গছজোপা মই এটা ডাল আনি ডালটো পুলি প্ৰস্তুত কৰিছিলোঁ। এটা মিঠাতেলৰ বটলত মই ডালটো পচাই, তেতিয়া অৱশ্যে ভিডিঅ' কৰা নহ'লে, আপোনালোকক দেখুৱাবলৈ নহ'লে, এনেকৈয়ে মই ডালটো থনাই পেলাই পুলিটো প্ৰস্তুত কৰি, তাৰপিছত এইটো প্লাষ্টিকৰ টিংটো ব্যৱহাৰৰ অনুপযোগী হ'ল। ভাবিলোঁ এই টিংটোতে গছজোপা ৰুই দিওঁ, যিহেতুকে টিংটো ডাঙৰ, অলপ শিপা চিপাবোৰ ভালকৈ মেলিবলৈ পালে গছজোপাৰ গ্ৰোথটো ভাল হ'ব। সেইবাবে এই প্লাষ্টিকৰ টিংটোতে মই পুলিটো ৰুই দিলোঁ। এই পুলিটোৰ বহুত বেছি বয়স হোৱা নাই। ইয়াৰ বয়স প্ৰায় ইয়াত ৰোৱা আজি 3 মাহমান হৈছে দেই। ইমান ধুনীয়া গ্ৰ' কৰিছে গছজোপাই, দেখিছেনে? সঁচাকৈ মানে চাই থাকিবলৈ মন যায়। এটা পাত মানে পোক নাই, কিবা নাই, কিবি নাই, ইমান ধুনীয়াকৈ হৈছে। তাৰপিছত এই টাবটোত মাটি যেতিয়া মই প্ৰস্তুত কৰিছিলোঁ, তেতিয়া মই 50% ইয়াত মাটি দিছিলোঁ, সাধাৰণ মাটি, আৰু 50%ত আমাৰ শুকান গোবৰ, পচা খেৰ, তাৰপিছত পচা পাত, তাৰপিছত আৰু 10% মান বালি দিছোঁ। আৰু মাটিটো বহুত বেছি সাৰুৱা। গোলাপ ফুলে যিহেতু শুকান গোবৰ আৰু চাহপাত এইকেইটা খুব পচন্দ কৰে, শুকান চাহপাত, সেইকাৰণে মই শুকান গোবৰ দিছোঁ। তাৰপৰা দি পেলাই এনেকৈ গুড়িটো দি পেলাই মই ভাৰ্মি কম্প'জো আপোনালোকে দিব পাৰে, কিন্তু মোৰ হাতত ভাৰ্মি কম্প'জ যিহেতু হোৱা নাই, সেইবাবে মই শুকান গোবৰ দিছোঁ। তাৰপৰা দি পেলাই এনেকৈ মাটিটো প্ৰস্তুত কৰি পুলিটো ৰুইছিলোঁ। ইমান কম দিনতে পুলিটোৱে ইমান ধুনীয়া গ্ৰ' কৰিছে, দেখিছেনে? ইমান ওখ হৈ গৈছে, অলপ লতা নিচিনা হয় গছজোপা। সেইবাবে মই মাৰি এডাল পুতি পেলাই এনেকৈ ৰছীৰে বান্ধি দিছোঁ। আৰু এয়া ফুল ফুলিছে, ইয়াত 3পাহ ফুল ফুলিছে। আৰু ফুলটো এইবিলাক গোলাপতকৈ এই ফুলটো বহুত বেছি দিন থাকে। এই মাজৰ ফুলপাহ প্ৰায় এসপ্তাহমানেই হ'ল, বেছিহে হ'ল, কিন্তু ফুলপাহ মৰহি যোৱা নাই। আৰু এই দুপাহ এতিয়া ফুলিছে, আজি 3 দিনমান হৈছে, সম্পূৰ্ণকৈ মেল খাবলৈ বাকী আছেগৈ। তাৰপিছত এইয়া ওপৰলৈ আকৌ কলি আহিছে, দেখিছেনে? গছজোপা ইমান ধুনীয়াকৈ গ্ৰ' কৰিছে। তাৰপিছত ইয়াত গোলাপ ফুলৰ পাতত অৱশ্যে পোক পৰুৱাটো বহুত বেছি লাগে, সেইবাবে মই পোকে খাবলৈ পোৱা নাই। মই ইয়াত ফাংগিচাইড ছটিয়াই থাকোঁ, আৰু এই ঘৰতে বনাই পেলাই, যিটো মানে এই মানচাদাৰ ঠাৰিত তিয়াই পেলাই পানীটো মাজে মাজে স্প্ৰে' কৰোঁ। তাৰপিছত চেম্পু গুলি পানী মই এনেকৈ স্প্ৰে' কৰি থাকোঁ। আপোনালোকে দোকানৰ পৰাও ৰাসায়নিক এনেকৈ পোক পৰুৱা মৰা ঔষধ পায়, সেই দোকানত, সাৰৰ দোকানত পাব, সেইবোৰ আনি পেলাই আপোনালোকে ছটিয়াব পাৰে। মই অৱশ্যে ৰাসায়নিক একো মই ৰাসায়নিকৰ ওপৰত মই গুৰুত্ব দিয়াই নাই। মই অৰ্গেনিকৰ ওপৰত গুৰুত্ব দিওঁ যিহেতু, সেইবাবে মই অৰ্গেনিকেই কামবিলাক কৰিবলৈ চেষ্টা কৰোঁ। তেনেকৈয়ে মই ফুল ফুলাইছোঁ। আৰু চাহপাতটো সেয়া ক'লোৱেই। তাৰপিছত পানীটো মই সদায় ৰাতিপুৱা পানী দিওঁ। যেতিয়া মানে বাহিৰত আছিলে, বহুত বেছি বৰষুণত আছিলে, তাৰপিছত ভিতৰলৈ আনি পেলাই মই অলপ দিন পানী দিয়া নাছিলোঁ। তাৰপিছতে মই পানী দিবলৈ আৰম্ভ কৰিলোঁ। ৰাতিপুৱা এবাৰ মই পানী দিওঁ। আজি এইকেইদিন ডাৱৰীয়া কাৰণে ইয়াত পানী দিয়াই নাই, বাহিৰৰ পৰা অকণমান চিটিকনি পৰি থাকে। তেনেকৈয়ে মই গছজোপা কেয়াৰ কৰি আছোঁ। এয়া দেখিছেনে? গোলাপ ফুলৰ সৌন্দৰ্য সঁচাকৈ অতুলনীয়। আপোনালোকে ফুল ৰুৱক, চাৰিওফালৰ পৰিৱেশটো নিকা কৰক। ময়ো যিমান পাৰিছোঁ সিমান চেষ্টা কৰিছোঁ ফুল ৰুবলৈ।
এয়া মই বহুতবোৰ ফুল ৰুইছোঁ, এইবোৰ দেখিছেনে? মই অৱশ্যে আজি গোটেইখিনি নেদেখুৱাওঁ, গোটেইখিনি দেখুৱালে ভিডিঅ'টো দীঘল হৈ যাব, আপোনালোকেও অশান্তি পাব। সেইবাবে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।